সাবস্ক্রাইব কৰক abhinavandanuragshow চেনেলটো আৰু লগতে বেল আইকনটো দবাই দিব সদায় এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। Hi friends, welcome back to my channel abhinavandanuragshow. আজি আমি আপোনালোকৰ কাৰণে এটা ডাঙৰ পাৰ্সেল অৰ্ডাৰ দিছিলো আৰু এটো আমি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলো আৰু এটো আমি আজি আপোনালোকৰ লগত আনবক্সিং কৰিম আৰু মোৰ ভাইটিও আছে লগত আৰু এটো কি আছে আমিও নাজানো ভালকৈ আপোনালোকে গুটে ভিডিওটো চাই থাকিব আৰু এটো কেনেকৈ কি কৰিব লাগিব সব দেখাই দিম। তেতিয়া হলে বলক আমি ভিডিওটো আৰম্ভ কৰো। এতিয়া আমি এই পাৰ্সেলটো ওপেন কৰিম। তেতিয়া হলে চাই থাকক আপোনালোকে কি কি পাই ইয়াত। আৰু এটো ওপেন কৰি আছো আমি। ও বহুত ডাঙৰ পেকেট ৰে ন ভাইটি। আৰু এই পেকেটত খুলিলো আধা আৰু খুলিব বাকি আছে। ও কি পাম আৰু এইটো এটা ডাঙৰ বক্সত আহিছে আৰু ইয়াত আৰু এটা বক্স। ওয়াও ইয়াত বক্সটো ওপেন কৰিলো। ইয়াত আৰু এটা বক্স আছে আৰু ইয়াত এটা পোস্টাৰ লগা আছে টেন্ট হাউস আৰু এটো আমি টেন্ট হাউস অৰ্ডাৰ কৰিছিলো আৰু ইয়াত কি কি আছে আপোনালোকক দেখুৱাইছো। ইয়াত লিখা আছে ডোৰেমন প্লে হাউস এডভেঞ্চাৰ টেন্ট গ্ৰেট ফান ইজি টু এসেম্বল ডিউৰেবল ইনডোৰ এণ্ড আউটডোৰ প্লে আৰু ইয়াৰ প্ৰাইচটো লিখা আছে। ইয়াত লিখা আছে ইয়াৰ 1999 কিন্তু মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলো তেতিয়া মোৰ 854 रुपीस লৈছিলে আৰু ইয়াত H3+ লিখা আছে আৰু এটো ফুললি ইন্ডিয়ান প্ৰডাক্ট হয় আপোনালোকক সব দেখুৱাই আছো আৰু এই বক্সটো আমি ওপেন কৰিম এতিয়া আৰু ইয়াত আৰু টেপ লগা আছে আৰু এটো আমি ওপেন কৰো। ইয়াত এটা পেকেট আছে এটো ওপেন কৰিলো আৰু ইয়াত আমি খুলিম এতিয়া। ওয়াও সক ফ্ৰেন্ডস ইয়াত কি পাই। ওয়াও ইয়াত আপোনালোকৰ ইয়াত পাই এটা ক্লথ এটো টেন্ট হাউসৰ কভাৰ হয় আৰু ইয়াত পাইপস বিলাক আছে। টেন্ট হাউস এসেম্বল কৰিব লাগিব। এতিয়া আমি এতিয়া এসেম্বল কৰি আছো আৰু আপোনালোকক দেখাম এই বস্তুটো কেনেকুৱা হয়। তেতিয়া হলে আমি এসেম্বল কৰো। আৰু কিবা আছে নেকি ইয়াত আৰু কিবাটা আছে ইয়াত আৰু এটো আছে সব আপোনালোকে আৰু এটো নাই একো বক্স খালি। তেতিয়া হলে আমি এটো এসেম্বল কৰিম। তেতিয়া হলে বলক আপোনালোকে গুটে ভিডিওটো চাই থাকিব আৰু স্কিপ নকৰিব ভিডিওটো। ফ্ৰেন্ডস এতিয়া আমি টেন্ট হাউসটো এসেম্বল কৰো আৰু এইবিলাক যোনবিলাক বক্স পাইছিলো আমি এটো সাইডত ৰাখো আৰু এইবিলাক লৈ কিনে এতিয়া আমি এসেম্বল কৰিম আৰু আপোনালোকে গুটে ভিডিওটো চাই থাকিব। ফ্ৰেন্ডস আমি এই যোনটো বস্তু কিনিছিলো টেন্ট হাউস আমি ইয়াৰ লগত এটা এটো কেনেকে কি কৰিব লাগে সব ইয়াত লিখা আছে। আমি তেনেদৰে এখন চাই বনাম এটো। তেতিয়া হলে আমি এতিয়া এটো এসেম্বল কৰো।
আৰু ইয়াৰ অকল কভাৰটোহে খুৱাব বাকী আছে আৰু এইটো মোৰ হাতত আছে এইটো কভাৰ আৰু এইটো আমি খুৱাই আছোঁ আপোনালোকে চাই থাকক এতিয়া আৰু ভাইটি এইটো ঘৰটো চাই কেনেকুৱা লাগিব বহুত ভাল লাগিব এতিয়াই ইমান ভাল লাগিছে আৰু এইটো বনাবলৈ বহুত কষ্ট হ'ল খালি আমি হ'লেও ভালকৈ বনালোঁ এইটো আৰু ইয়াৰ এতিয়া কভাৰটো খুৱাব বাকী আছে আৰু আপোনালোকৰ এই টেণ্ট হাউচটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে আপোনালোকেও কিনিব পাৰে মই ইয়াৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি মন যায় কিনি ল'ব আৰু ইয়াৰ আমি কভাৰটো খুৱাম কভাৰটো খুলিছোঁ আমাৰ অলৰেডি ঘৰটো বনাই ল'লোঁ আপোনালোকে চব এইটো ঘৰ আমাৰ আৰু মোৰ ভাইটি অলৰেডি ভিতৰত খেলিব গ'লগৈ আৰু এতিয়া ভাইটিক সুধিছোঁ এইটো কেনেকুৱা তই ভাল লাগিছে নেকি বেয়া লাগিছে তেতিয়াহ'লে ভাইটি এইটো ভাইটি ওলাই আহিলে ভাইটি খেলি কেনেকুৱা লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে বহুতে ভাল লাগিছে আৰু ইয়াত তুমি এতিয়া কি কৰিবা বহিম খেলিম চব কৰিব ইয়াত খোৱা বোৱা চব এতিয়া ঘৰে আৰু ইয়াৰ নিজৰ নিচিনা আৰু কোনোবাই যদি ভাইটিৰ নিচিনা আমাৰ ভাইটিৰ নিচিনা সৰু ল'ৰাই চাই আছে বা সৰু ছোৱালীয়ে চাই আছে আপোনালোকে নিশ্চয় ভাল পাইছে চাগে আৰু আপোনালোকেও কিনিব মন গৈছে চাগে আৰু ইয়াত আৰু এটা খিৰিকী নিচিনা বস্তু আছে আপোনালোকক দেখুৱাম ভাইটি ইয়াৰ পৰা মুখো ওলাব পাৰে মানে চব আৰু ইয়াত এতিয়া মই সোমাই যাম আপোনালোকক দেখুৱাইছোঁ ৰ'ব ভিতৰ ফালৰ পৰা দেখুৱাইছোঁ আৰু মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াত আপোনালোকে চাওক মই এতিয়া খিৰিকীৰ ফালৰ পৰা ওলাম এইটো চাওক মই ওলাইছোঁ কেনেকুৱা লাগিছে আপোনালোকৰ এই টয়টো কেনেকুৱা লাগিছে যদি ভাল লাগিছে এতিয়াই কিনি লওক আৰু এইটো ভাইটি ভাল লাগিছে ন বহুত মজা আছে কিন্তু এইটো ৱাটাৰপ্ৰুফ নহয় আৰু এইটো আপোনালোকে বাহিৰত লৈ যাব পাৰে কিন্তু বৰষুণ দিলে এইটো পূৰা তিতি যাব সেইটোৱে প্ৰব্লেম আৰু এইটো হিচাপ মতে বহুত ভালেই টয় আপোনালোকে কিনিব মন গৈছে যদি আৰু বহুত ভাল প্ৰডাক্ট এইটো আৰু এইটো পূৰা মেড ইন ইণ্ডিয়ান প্ৰডাক্ট হয় আপোনালোকে কিনি ল'ব আপোনালোকে ভিডিঅ'টো চালেই চাগে আৰু আপোনালোকৰ টয়টো কেনেকুৱা লাগিলে আৰু যদি ভাল লাগিলে আপোনালোকেও এই টয়টো কিনিব পাৰিব মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ আৰু আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল পায় জলদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ কাৰণে আৰু এটা নেক্সট ভিডিঅ' লৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই